এটা কুৱেশ্যন হে দোস্ত এটা কুৱেশ্যন অদ্ভুত কুৱেশ্যন যে এই দুনিয়াখনলৈ মুৰ্গী আগত আহিছিল নে মুৰ্গীৰ কণী আগত আহিছিল আজিৰ নহয় প্ৰায় এৰিষ্টটলৰ সময়ৰ পৰা এই কুৱেশ্যনটোৱে মোৰ নষ্ট কৰি আহিছে যে আহিছিল কি কিন্তু আজি আছে সেই কুৱেশ্যনটোৰ একদম সঠিক এনসাৰ সায়েন্সে প্ৰুফ কৰি দিলে যে কি আগত আহিছিল মুৰ্গী নে কণী তো বলক আমি ভিডিঅটো আৰম্ভ কৰো আৰু মুৰ্গী আগত আহিছিল নে মুৰ্গীৰ কণী আগত আহিছিল এই বিখ্যাত কুৱেশ্যনটোৰ উত্তৰ জানিবলৈ চেষ্টা কৰো অদ্ভুত যদিও অলপ ভিডিঅটো হলেও শিকিব লগা ভিডিঅ যে কণী নে মুৰ্গী নে কণী নে কি তাৰ মানে সাপ এই কুৱেশ্যনটোৰ এনসাৰ বিচাৰি 2010 চনৰ পৰাই শেফিল্ড আৰু ওয়াৰউইক নামৰ দুখন ইউনিভাৰ্চিটিয়ে ৰিসাৰ্চ চলাই আছিল এটা পৰীক্ষা চলাই আছিল আৰু এই পৰীক্ষাৰ ৰিজাল্ট তেওঁলোকে পালে যে কণী যি আছে এই কণীটো তৈয়াৰ হ'ব লগা হলে এটা প্ৰটিনৰ আৱশ্যক যিহৰ কণীয়ে নহওক কিয় হাঁহৰ হওক পাৰৰ হওক মুৰ্গীৰ হওক এটা প্ৰটিন লাগে আৰু এই প্ৰটিনটোৰ নাম হৈছে ওভাৰক্লেডেনিড 17 বা সিম্পলি OC17 বুলি কোৱা হয় এই প্ৰটিনটো অবিহনে কণী এটা সৃষ্টি হোৱা অসম্ভৱ মানে কণীটোৰ উপৰি ভাগ এই বগাখিনি সেলখিনি এই প্ৰটিনটোৰে গঠন হয় এতিয়া সকলোতকৈ আচৰিত কথা মজেদাৰ কথা যে এই পৃথিৱীখনৰ একমাত্ৰ এই প্ৰটিনটো পোৱা যায় মুৰ্গী বা যি চৰাইৰ কণী আৰু সেই চৰাইটোৰ পেটৰ ভিতৰত মানে সেই চৰাইটোৰ গৰ্ভাশয়তে পোৱা যায় এই প্ৰটিনটো বেলেগ কতই নাপায় সো এইটোৰ পৰা আমি জানিব পাৰো যে অনলি মুৰ্গী এটাইহে মুৰ্গীৰ কণী পাৰিব পাৰে বেলেগ গৰু ছাগলী নোৱাৰে কাৰণ এই প্ৰটিনটো অনলি চৰাইৰ পেটৰ ভিতৰত পোৱা যায় গৰ্ভাশয়ত পোৱা যায় সো কৰ পৰা হ'ব আৰু এই প্ৰটিনটো নোহাকৈ কণীটো সৃষ্টি হোৱা অসম্ভৱ কাৰণ এই প্ৰটিনটো কি কৰে জানেনে যেটো ক্যালসিয়াম কাৰ্বনেট আছে এই ক্যালসিয়াম কাৰ্বনেটটোক ক্যালসাইট ক্ৰিষ্টেললৈ চেঞ্জ কৰি দিয়ে যেটো ক্যালসাইট ক্ৰিষ্টেল থাকে কণীটোৰ উপৰি ভাগত সো একদম প্ৰবলেম সলভড ৰিডল সলভড যে পোন প্ৰথমতে এই পৃথিৱীত আহিছিল মুৰ্গী তাৰ পিছত আহিল মুৰ্গীৰ কণী কিন্তু ৰব এই মুৰ্গীটো কৰ পৰা আহিল যেটো মুৰ্গীয়ে পোন প্ৰথমতে মুৰ্গীৰ কণী পাৰিছিল ভগৱানে দি গল নেকি মুৰ্গীটো সব ভগৱানে দি যোৱা নাই এইটোৰ এটা ধুনিয়া লজিক ধুনিয়া ফিলসফি দিছে যে আমি মানুহবোৰে হঠাৎ সৃষ্টি হোৱা নাইতো পোন প্ৰথমতে মানুহবোৰ বান্দৰৰ দৰে আছিল চিম্পাঞ্জিৰ দৰে আছিল তেনেকৈ লাহে লাহে চেঞ্জ হৈ আজি মানুহ হলো পিছত নিশ্চয় ফিউচাৰত আৰু কিবা কিবি হম ঠিক তেনেদৰে পোন প্ৰথমতে মুৰ্গী নাছিল মুৰ্গীৰ দৰে কিছুমান বনৰীয়া মুৰ্গী আছিল যাক প্ৰটো চিকেন বুলি কোৱা হয় তাৰ পিছত এই প্ৰটো চিকেন বলৰ পৰা লাহে লাহে চিকেন হল তাৰ পিছত বয়লাৰ হল কয়লাৰ হল আৰু কিবা কিবি ময়লা সয়লাৰ ফয়লা তয়লাৰ বনাই গৈ থাকিব মানুহে মানে কি মানে পোন প্ৰথমতে চৰাই আহিছিল তাৰ পিছতে কণী আৰু যদি আমি যাও পাষ্টত যে এই পৃথিৱীত পোন প্ৰথমতে চৰাইও অহা নাছিল আহিছিল কি ডাইনোসৰ আহিছিল ডাইনোসৰৰ দৰে ডাঙৰ ডাঙৰ জীৱ আহিছিল ডাইনোসৰৰ কণী 190 মিলিয়ন বছৰ আগতে পোৱা গৈছিল চৰাইৰ কণী জাস্ট 130 বা 150 বছৰ মান আগৰ পৰা পোৱা গৈছে সো পোন প্ৰথমতে নিশ্চয় গম পালে বিখ্যাত কুৱেশ্যনটোৰ আজি ৰিজাল্ট পালে যে মুৰ্গী আগত আহিছিল নে কণী আগত আহিছিল সকলোকে ক'ব যে মুৰ্গী আগত আহিছিল কিয় আগত আহিছিল সিম্পলি ক'ব যে OC17 অবিহনে কণী বনোৱাটো অসম্ভৱ আৰু OC17 অনলি মুৰ্গী বা চৰাইৰ পেটৰ ভিতৰতহে সম্ভৱ আজিলৈ মানে যদি ভিডিঅ'টো ভাল লাগিল সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু এবাৰ দিয়ক বাই বাই